Hello everyone, স্বাগতম জনাইছো জলিউ থিংছলৈ আৰু আজি আমি ৰিভিউ কৰিম পাদে শ্যাম সৰি ৰাধে শ্যাম ৰাধে শ্যাম এখন লাভ ষ্টৰী হয় আৰু এখন এলাকুলাৰ লাভ ষ্টৰী নহয় 350 crores বাজেটৰ ভিতৰত বনোৱা এখন লাভ ষ্টৰী মানে বছৰ 2017 আৰু 15 যে বাহুবলী আছে তাতকৈও বেছি দুগুণ বাজেটৰ মুভি হয় ৰাধে শ্যাম তথাপিতো এটা সিঙ্গেল অ্যাকশন নাই এটা মারামারি সিন নাই ভাবকচোন তো স্টোরি কথা যদি অলপ ক'ব লাগে প্ৰভাস ইয়াতে গ্ৰেট পালমিষ্ট হয় আৰু পূজা হেগড়ে ডক্টৰ হয় পূজা হেগড়েৰ নাম হৈছে কিবা তো প্ৰভাস যেহেতু এজন গ্ৰেট পালমিষ্ট হয় সি বহুতৰ হাত চাই পেলাই পাষ্ট প্ৰেজেণ্ট ফিউচাৰ কৈ দিব পাৰে কেনেকৈ সি ইণ্ডিয়াৰ প্ৰাইম মিনিষ্টাৰ ইন্দিৰা গান্ধীৰো হাত চাইছিল চাই পেলাই কৈছিল যে আপ এমাৰ্জেঞ্চি লানে वाली हो আৰু ইন্দিৰা গান্ধীৰ খং উঠাৰ পিছত কৈছে তুমি ইণ্ডিয়া সে নিকল যাও সি ইণ্ডিয়াৰ পৰা পলাই গ'ল সি ৰোমত থাকিলে ৰোমলৈ গুচি আহিল গুচি আহোঁতে তাৰ পিছতে এটা চিনত দেখায় যে প্ৰভাসে ট্ৰেইন এখনত যাই আছে ভিতৰত খোজকাঢ়ি আছে তাৰপিছত এণ্ট্ৰি হয় পূজা হেগড়ে গলত এখন স্কাৰ্ফ লৈ আছিল সেই স্কাৰ্ফখন প্ৰভাসক দেখাৰ লগে লগে সেই স্কাৰ্ফখন তাই ওলাই পেলাই কঁকালত বান্ধিছে আৰু কৈছে বুজে চম্ভাল পাওগে এনেকৈ কৈয়ে সেই স্কাৰ্ফখন হাতত দলিয়াই দিছে প্ৰভাসৰ আৰু ধৰি লৈছে সি বাইচান্স যদি নধৰিলে হয় তাই ফালে এনেকৈ চাই থাকিল হয় তেনেকৈ প্ৰভাস আৰু পূজাৰ প্ৰেম হৈ যায় কিন্তু মেইন টুইষ্ট এইটো যে প্ৰভাসৰ হাতত নিজৰ হাতত প্ৰেমৰ লাইন নাই মানে লাকিৰ বুলি কয় সেই লাকিৰডাল নাই হাতত তথাপিতো তাৰ প্ৰেম হৈ যায় এইটো কেনেকৈ হৈ যায় নাজানো সি নিজে কয় যে কিসমত মে মেৰা প্যাৰ লিখা হি নাহি মেৰা কভি শাদী হোগা নেহি মেৰা প্যাৰ কভি হোগা নেহি তো সেইকাৰণে সি সদায় এটাই ডায়লগ মাৰি থাকে যে আই ডোন্ট ৱান্ট ৰিলেশ্যনশ্বিপ আই ৱান্ট অনলি ফ্লাৰ্টেশ্যনশ্বিপ কি মানে এইটো কি কাহিনীত এটা চিন আছে যিটো মোৰ একেবাৰে হজম হোৱা নাই পূজা হেগড়ে তাৰমানে এটা চিনত প্ৰভাসৰ পৰা পলাব বিচাৰে মানে অলপ পলাই যাব বিচাৰে তো পলাবও নহয় মানে তাই নিজৰ কামত যাব মেডিকেল কেম্পৰ কাৰণে কিবা কিবি মানে ছাপ্লাই কৰিব যাব মেডিচিন ফ্ৰেণ্ডছকেইটাৰ লগত চিকিৎসক গোটেই ডক্টৰে হয় ট্ৰেইনত বহিলে গুচি গ'ল যে ট্ৰেইনৰ পৰা নামিলে মানে য'ত ডেষ্টিনেশ্যনত নামিলে ষ্টেচনত দেখা পালে প্ৰভাসক জোৰকৈ বৰষুণ দি আছে প্ৰভাসে পৰা ভিজি বাইকৰ কাষত পুৰা ষ্টাইল হৈ বহি আছে তেতিয়া কিন্তু পূজা হেগড়ে তাক খং কৰে তাৰ নেক্সট চিনটোতে যেতিয়া তাই তাক দেখিলে মুড চেঞ্জ পুৰা তো কেনেকৈ নাজানো प्रभासो कैसे আহিলে 300 किलोमीटर बाइकत भावियो मारा नहीं अरे भाई वो प्रभास है वो कुछ भी कर सकता है तू अपना काम करना হয় নেকি দে ঠিক আছে দে ওভারঅল মুভিখনত তিনটা নেগেটিভ পইণ্টছো আছে ফাৰ্ষ্টটো হ'ল ডাবিং মানে এক্টৰ্ছ বিলাকে প্ৰভাসৰ যিটো মানে হিন্দী কয় একেবাৰে ভাল নকয় মানে প্ৰভাসে হিন্দী ক'ব নাজানে সঁচাকৈ কৈছোঁ নাজানে সি হিন্দী ক'ব আপুনি চাহতো সে একে ভুল কৰিছে নিজে ডাবিং কৰিছে নিজে হিন্দী কৈছে একেবাৰে ভাল হোৱা নাই মিলাই নাই আপুনি এক্সাম্পল লৈ লওক বাহুবলী তাতে প্ৰভাসক আৱাজ দিছিল শৰদ কেলকাৰে কি আৱাজ দিছে গাৰ নোম শিয়ৰি উঠিছে এটা ডায়লগ দিলে আৰু এইখন মুভিত প্ৰভাসৰ যিটো মানে সি ডাবিং কৰিছে নহয় ভালে লগা নাই চাই পেলাই সঁচাকৈ কৈছোঁ এটা ডায়লগ দিয়ে সি পূজা হেগড়ে কয় মই আপকো ৰোমিও সমজতে हो সি কি কৈ জানে তাৰ আৱাজটো চাব उसने तो प्यार के लिए जान दे दी मैं उस तक का नहीं हूँ এনেকৈ ডায়লগ দিয়ে নেকি কওকচোন আৰু সেকেন্ড নেগেটিভিটি পইণ্টৰ কথা যদি কওঁ ষ্টৰীত একেবাৰে দম নাই বেছিক লাভ ষ্টৰী এটা মানে 90s 70s যি লাভ ষ্টৰী দেখা পাইছে সেইটোৱে নতুন কিবা মানে নাই আছে নতুনত্ব পালমিষ্টৰ কিন্তু সেইটো বেছিকৈ ফ'কাছ কৰাই নাই সেইটো যদি অলপমান ফ'কাছ কৰি লৈছে সি কেনেকৈ নিজৰ ভুলটো বচাব পাৰে বা কেনেকৈ সি কিসমতক পলটাই দিব পাৰে প্ৰেমৰ কাৰণে সেইখিনি অলপমান দেখাইছে কিন্তু মেইন যিটো পালমিষ্টৰ মানে কনচেপ্টটো আনিছে সেইটো ভাল লাগিছে কিন্তু বেছিকৈ সেইটো দেখুৱাই নাই মুভিত অলপমান দেখাইছে মানে বেছিকৈ লাভ ষ্টৰী আৰু লাষ্টত কেনেকৈ দুয়োটা একেলগে হৈ যায় বেছি নহয় নেগেটিভিটি পইণ্ট হ'ল যে কাষ্টিং ভাল আছে কিন্তু বহুত কাষ্টিং এনেকুৱা আছে যিবিলাক ভাল হয় মানে ইম্পৰ্টেণ্ট ৰোল আছে কিন্তু সিহঁতক এটাও ডায়লগ দিয়া নাই সিহঁতক খালি পুতলাকৈ ৰাখিছে পুতলা আৰু স্ক্ৰীণত বহুত দেৰি থাকে কিন্তু মুখিত এটা ডায়লগ ক'ব নিদিয়ে তো কেনেকুৱা আৰু সেইটো হ'ব নালাগিছিল বাকী দুটা পজিটিভছৰ কথা যদি কওঁ ভিজুৱেলছ মানে চিনাৰীবিলাক যে দেখাইছে আৰু লোকেশ্যনছ শ্বুটিং প্লেচেছ কেমেৰা ৱৰ্ক বঢ়িয়া হৈছে বহুত ভাল হৈছে ডিলাইটফুল মানে আপোনাক ফ্ৰেছ কৰি দিব মানে চাই মানে যিবিলাক লোকেশ্যনত শ্বুটিং কৰা হৈছে লোকেশ্যনবিলাক ভাল বঢ়িয়া হৈছে আৰু ছেকেণ্ড হ'ল গান এটা গান আৰু বঢ়িয়া তো এইখন মুভিত আপুনি অলপ টাইটানিকৰো ফ্লেভাৰ পাব দেশী টাইটানিক বেছি নকওঁ বাৰু আপোনালোকে চাই ল'ব লাষ্টত অলপমান আছে টাইটানিক
ভাল লগা নাই সেইখিনি ক্লাইমেক্সৰ মানে ঘাটিয়া হৈছে ক্লাইমেক্স ঘাটিয়া বুলিও কৈছোঁ এনেকুৱা ক্লাইমেক্স প্ৰতিখন চিনেমাত আপুনি দেখিবই এইটো ক্লাইমেক্স ঘৰত যদি মই মুভিখনৰ কথা কওঁ মোৰ এক মানে ইমান ভাল লগা নাই ডাবিংটোৰ ক্ষেত্ৰতো বহুত প্ৰব্লেম দেখিছোঁ এই ডাবিং একেবাৰে ভাল হোৱা নাই আৰু বাকী ভিজুৱেলছ ঠিকে আছে আৰু এক্টিং ইমান ঠিক হোৱা নাই ঠিক ঠাক আছে আৰু তো অভাৰঅল যদি ৰেটিং দিব লাগে মুভিখনক 2 ষ্টাৰ দিম আউট অফ 5 ঠিক ঠাক আৰু এভাৰেজ বিলো এভাৰেজ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মোক এনেকৈ ছাপোৰ্ট কৰি যাব আজিলৈ মানে ধন্যবাদ You don't know where I've been, what's going on inside, where the monsters like to come alive.